800 টকা ল'ব পাৰিব যিকোনো ফাৰ্নিচাৰ সামগ্ৰী অসমৰ যিকোনো ঠাইৰ পৰা আৰু এই সকলোখিনি অফাৰ দি আছে কেৱল প্ৰিন্সি ফাৰ্নিচাৰ আৰু বহাগ বিহুৰ বিশেষ ৰেহাই পাব আপোনালোকে 30% যিকোনো ফাৰ্নিচাৰ সামগ্ৰী ল'লে আৰু এটা বিশেষ অফাৰ দি আছে এয়া চাওক পুৰুষসকলে যদি ইয়াৰ পৰা যিকোনো ফাৰ্নিচাৰ সামগ্ৰী লয় তেনেহ'লে পাব ধুতি আৰু গামোচা আৰু মহিলাসকলে পাব এযোৰ মেখেলা চাদৰ প্ৰিন্সি ফাৰ্নিচাৰ হৈছে এইটো প্ৰথমটো শ্ব'ৰুম মানে 1 নম্বৰটো 2 3 গোটেইকেইটাত আজি আপোনালোকৰ কিমান ষ্টকত আছে কেনেকুৱা ধৰণৰ কালেকশ্যন আছে সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম নহ'লে আমাৰ মনোজ দা আছে মনোজ দা দেখুৱা ক্ষেত্ৰত সহায় কৰিব আৰু এইফালে আপোনালোকে লক্ষ্য কৰক এখন ডাইনিং একদম অদ্ভুত হয় কি কাঠ ব্যৱহাৰ কৰিছে এইটো তিতা চপা কাঠ হয় হয় 5 বছৰ আপোনাৰ ফুল গ্যাৰান্টি ৰিপ্লেসমেন্ট গ্যাৰান্টি আচ্ছা মানে অকমান যদি গুণে ধৰে বেয়া হয় ডাইৰেক্ট ৰিপ্লেসমেন্ট আৰু ইয়াৰ ষ্টাইলটো ভাল লাগিছে মই ডাইৰেক্ট দেখাই দিছো আপোনালোকক আৰু ইয়াত ইফালে লক্ষ্য কৰক আপোনালোকে ইয়াত পাথৰ ৰাখিছে সৰু সৰু ষ্টাইলৰ কাৰণে এনেকুৱা ধৰণৰ মানে আপোনালোকৰ মনৰ পছন্দ অনুসৰি আপোনালোকে ষ্টাইল ইয়াত কৰিব পাৰিব মানে এইখনৰ প্ৰাইচটো হৈছে 66000 ডিসকাউন্ট কৰি মানে 46 মানত আহি যাব আৰু সোফা বিলাক আপোনালোকে চক নাই এবাৰ বহুত নতুন ডিজাইনৰ তেওঁলোকে কালেকশ্যন ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই সোফাটো বিশেষকৈ মোৰ পছন্দ হৈছে ইয়াৰ প্ৰাইচটো ৰাখিছে 37,000 ডিসকাউন্ট আহি কৰি কিমান আহিব তো 27,000 আহি যাব ডিসকাউন্ট কৰি মেলি এইটো এটা আপোনাৰ চেগুনৰ হয় ঠিক আছে এইটো আপোনাৰ 25 বছৰলৈকে আপোনাৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি যদি গুণে পুকে ধৰে আচ্ছা 25 বছৰ পিওর চেগুন আৰু ইয়াৰ প্ৰাইচ হৈছে 58,000 আৰু ডিসকাউন্ট কৰি মেলি ধৰক আপোনাৰ 42 মানত আহি যাব পাইছিল আপোনালোক আমি মৰাণৰ পাইছো কি ল'লে বাইদেউ আপোনালোকে ইয়াৰ পৰা এতিয়া আমি ইয়াৰ পৰা লৈছো এটা গৰ্ডেছ লৈছো এখন হেৰি লৈছো টেবুল লৈছো অফিচ টেবুল আৰু এটা আলমিৰা লৈছো তেওঁলোকে প্ৰথম গ্ৰাহক 30% ৰেহাই পাইছে লগতে আমাৰ উপহাৰটো পাইছে মেখেলা চাদৰ বিহু বুলি প্ৰিন্সি ফাৰ্নিচাৰ ফালৰ পৰা আপোনাক উপহাৰ দিওঁ অশোক দা এবাৰ ঠিকনাটো কৈ দিয়ক আপুনি বৰবৰুৱা 80 ৰোড একদম ৰাস্তাৰ কাষতে আছে প্ৰিন্সি ফাৰ্নিচাৰ আপোনালোকক কণ্টেক্ট নম্বৰ দিয়া হ'ব আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব দ্বিতীয়টো শ্ব'ৰুম পাই গৈছে আৰু ইয়াৰ ওপৰত স্বত্বাধিকাৰী ঘৰ আৰু তলত হৈছে তেওঁলোকৰ শ্ব'ৰুম মানে প্ৰিন্সি ফাৰ্নিচাৰে ডিব্ৰুগড়ৰ ভিতৰত আটাইতকৈ কম দামত যে এই সামগ্ৰীসমূহ দিব পাৰে ফাৰ্নিচাৰ ইয়াৰ একমাত্ৰ কাৰণটো হৈছে প্ৰিন্সি ফাৰ্নিচাৰ গোটেইকেইটা শ্ব'ৰুম নিজৰ ঠাইত আছে ভাড়াটো বাচি যায় সেই ভাড়াটোৱে আপোনালোকক ডিছকাউণ্টসমূহ দিবৰ কাৰণে চেষ্টা কৰে আৰু এয়া দেখিব পাইছে সোফা একদম নৰ্মেল হয় ইয়াৰ প্ৰাইচটো কিমান ইয়াৰ 48 হয় এইটো পুৰা পিওৰ উডেন হয় তিতা চপা হয় এইটো 48000 ডিসকাউন্ট কৰি 34 মানত আহি যাব হয় এইটো আপোনাৰ 37 হয় এমআৰপি এইটো আপোনাৰ এতিয়া অফাৰ প্ৰাইজত 27000 ভিতৰত আহি যাব হয় আৰু এযোৰ প্ৰাইস 48000 হয় আপোনাৰ ডিসকাউন্ট কৰি আজি তাৰিখত নিলে 34 33 ভিতৰত আহি যাব এযোৰ হৈছে হাই কোৱালিটি সোফা আপোনালোকে দেখিব পাইছে ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে ইয়াৰ প্ৰাইস আপোনাৰ 76000 হয় আৰু ডিসকাউন্ট কৰি আজি তাৰিখত দিলে এটো আপোনাৰ 54 মানত আহি যাব হয় হাই কোৱালিটি লেভেলৰ মানে সোফা বিলাকৰ ইয়া দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ ইয়াত উপলব্ধ আছে ইয়া হৈছে দ্বিতীয়টো শ্ব'ৰুম তৃতীয়টো উপলব্ধ আছে যিকোনো কালাৰ আপোনালোকে ল'ব পাৰিব মনৰ পছন্দ অনুসৰি মই অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ প্ৰায় 10-15 যোৰমান বৰ্তমান ইয়াত ষ্টকত ৰাখিছে ধুনীয়াকৈ এইখিনি ৰেট একেটাই মানে সেই 76000 ইয়াৰ প্ৰাইচ এযোৰ আৰু ডিছকাউণ্ট কৰি মেলি পায় 54 53 বা 55 এনেকুৱা ভিতৰতে আপোনালোকৰ আহি যাব মনোজ দা বিয়াৰ কাৰণে যদি কাষ্টমাইজ কৰাব বিচাৰে যিকোনো ফাৰ্নিচাৰ সামগ্ৰী কিমান টকা প্ৰাইজৰ পৰা ষ্টাৰ্ট হ'ব হয় এটো আপোনাৰ আমি চাৰিটা স্কিমত ৰাখিছো 50000 1 লাখ 1.5 লাখ আৰু 2 লাখ 50000ত আপোনাৰ গোটেইখিনি পাই যাব হয় কি কৈ দিয়ক অকণমান বিছনা আপোনাৰ আলমাৰি আপোনাৰ মেট্ৰেছ আপোনাৰ সোফা এটা মানে ঘৰত যিখিনি লাগে হয় প্ৰয়োজনীয় গোটেইখিনি সামগ্ৰী পাব মই এটা কণ্টেক্ট নাম্বাৰ ডিছপ্লে কৰি দিছোঁ মনোজ দাৰ ভাগত আপোনালোকে কল কৰি সবিশেষ জানি ল'ব বুলি আশা কৰিলোঁ শ্ব'কেছ কেইটালৈ আপোনালোকে লক্ষ্য কৰক ধুনীয়া ধুনীয়া ষ্টাইলৰ আপোনালোকে ইয়াত পাই যাব ইয়াত প্ৰায় 6টা মান ষ্টকত আছে মনোজ দাৰ প্ৰাইচ কেনেকৈ ষ্টাৰ্টিং এইটো আৰম্ভণিটো এইটো আপোনাৰ 34000 হয় ডিছকাউণ্ট কৰি আজি তাৰিখত নিলে আপুনি 23000 মানত পাই যাব আৰু 2 নম্বৰটো 2 নম্বৰটো এইটো আপোনাৰ ব্ৰেণ্ডেড হয় কোম্পানীৰ হয় ফটোটেক এইটো আপোনাৰ আজি তাৰিখত নিলে 17000 মান পৰিব আৰু এটো সেম এইটো আপোনাৰ 24000 পৰিব আৰু এইটো আপোনাৰ কেমে 3 ডোৰ আলমিৰা হয় এইটো ব্ৰেণ্ডেডে হয় এইটো আপোনাৰ 23000 মান পৰিব ডিসকাউন্ট কৰি হয় আৰু এইটো পৰিব আপোনাৰ 16000 মান পৰিব আৰু এই লাষ্টৰ এইটো আপোনাৰ পৰিব 14000 ডিসকাউন্ট কৰি মেলি আৰু এইফালে আপোনালোকে লক্ষ্য কৰক বিছনা যথেষ্ট ষ্টকত আছে প্ৰায় 7-8খন মান আছে এইখনৰ প্ৰাইচটো অলপ হাই লেভেলৰ হয় এখন অকণমান ইয়াৰ দেখাই দিয়ক না কেনেকুৱা ধৰণৰ ইয়াৰ চিষ্টেমটো মনোজ দা এটো স্লাইডিং হয় বেক সাইড আৰু এটো কাস্টমাইজ কৰিব পাৰে আপোনাৰ সাইডত লাগে আপোনাৰ সাইডতো পাই যাব ইটো সাইডত লাগিলে ইখনত পাই যাব ঠিক আছে এটো ফিক্স লাগিলে ফিক্সও পাব হয় ইয়াতো বক্স আছে নেকি তাতো বক্স আছে যথেষ্ট স্পেস আছে ইয়াত এখনৰ প্ৰাইস কিমান
এইখনৰ প্ৰাইচ আপোনাৰ 58,000 হয় হয় ডিসকাউন্ট কৰি কিমানত আহিব এইটো আপোনাৰ 42,000 41,000 আহি যাব বেড আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাইলৰ আপোনালোকে পাই যাব কাস্টমাইজো কৰাব পাৰিব মই এতিয়া অকমান নৰ্মেল বেড এখন আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো এখন হৈছে নৰ্মেল আপোনালোকে দেখিব পাইছে ইয়াতো মানে আপোনাৰ বক্স আছে হয় এটা বক্স আছে এটা বক্স পাব কিন্তু পিছফালৰটো আপোনাৰ প্লেন দুটা থাকে এটা প্লেন হেড এটা বক্স হেড হয় বক্স হেডটো আৰু প্লেন হেডত 8,000 টকা মানে ডিফাৰেন্স আহে হয় ইয়াৰ প্ৰাইচটো কিমান এখন প্লেনখন এইটো আপোনাৰ ডিসকাউন্ট কৰি 33 34 আহি যাব সোফা কাম বেড এখন আপোনালোকে চাওক মন গলে বিছনা কৰিলে আৰু মন গলে সোফা কৰিলে ইয়াৰ প্ৰাইচ কিমান প্ৰাইচটো আপোনাৰ হ'ল 42,000 টকা আৰু ডিসকাউন্ট কৰি 30 ভিতৰত আহি যাব 30 ভিতৰত আহি যাব ধুনিয়া এফালে আছে সোফা কিন্তু মোৰ আজি মই বহুতখিনি ইয়াত কালেকশ্যন দেখিছো আৰু কালাৰ বিলাক দেখিও কিবা মৰম লাগি গৈছে আৰু এখন বৰ আৰামদায়ক একদম চকী এখন পাইছো ধুনিয়া লাগিছে এখন হিলিব পাৰিম নেকি মজা কৈ নাযাওঁ নেকি নাই একদম আপুনি হিলি থাকক আৰু হিলি থাকক আৰু একো নপৰে যিমান কৰিলেও নপৰে আৰু এটা চেগুন কাঠৰ হয় চেগুন 25 বছৰ গ্যাৰান্টি আছে যথেষ্ট আৰামদায়ক এইখনৰ প্ৰাইচ কিমান এইটো 16,000 টকা হয় তো আজি তাৰিখত নিলে আপুনি 12,000 টকা মান পাই যাব মোদি কোম্পানী গডৰেজ এয়া চক একদম কোৱালিটি হেভি হয় আপোনালোকে এইফালে লক্ষ্য কৰক ডিসপ্লে কৰি ৰাখিছে বিভিন্ন ধৰণৰ কালাৰ প্ৰায় 10-15টা মান ষ্ট'ৰ ৰুমত আৰু আছে সেইখিনি মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এয়া 3 ডোৰ ন অকমান মই দেখাই দিব খুজিছো আপোনালোকক ইয়াৰ প্ৰাইচটো কিমান ইয়াৰ প্ৰাইচটো এনে আপোনাৰ হাই আছে আজি তাৰিখত আপুনি ডিসকাউন্ট কৰি 28,000 মান ভিতৰত আহি যাব ওয়েট কিমান আছে ওয়েট আছে ইয়াৰ 112 কেজি 12 কেজি আৰু এটো প্ৰাইচ দে ইমান ন কিছুমান দোকানত দেখো যে একেটা থিডৰে কিন্তু প্ৰাইচটো কম হয় এটো কেনেকে দিয়ে মানে এটো গুটে খেলটো ওয়েটত হয় আপুনি ওয়েট কৰিব নোৱাৰে তো এতিয়া ইয়াতো আমাৰ লগতো আছে বেলেগ কোম্পানী সেম বস্তু দেখিবলৈ বাহিৰৰ পৰা একে মানে আপোনাৰ হেড বনা হেবিলা ধৰক 15 কেজি 20 কেজি কম হৈ যায় যেতিয়া কেজিত আপোনাৰ কম হৈ যায় দামটো কমি যায় দাম কম হৈ যায় মানুহে ভাবে যে কি একদম সস্তাত পালো বুলি হেতু নহয় আৰু ইয়াত টেপেনা পৰি যায় তেনেকুৱা জান নেকি তেনেকুৱা নহয় মোদি কোম্পানীৰ নাম আছে মানে আপোনাৰ টেপেনা পৰি নাযায় মই মাৰি চাব পাৰো নেকি মাৰি চাওক এয়া চাওক এবাৰ এয়া দুবাৰ মই মাৰিছো এয়া টেপেনা পৰি যোৱা নাই আৰু স্পেচো আছে যথেষ্ট এখন ডাইনিং আপোনালোকে লক্ষ্য কৰক 6 চেয়াৰ হয় একদম ধুনিয়া মজবুত ভাল লাগিছে এটো কি কাঠ ব্যৱহাৰ কৰিছে এটো তিতা সপা ইয়াৰ আপুনি এটো দেখিলে গম পাই যাব ইয়াৰ পলিশ দেখক আপোনাৰ ইয়াৰ কাঠৰ কোৱালিটি আপোনাৰ দিনে জানে হে গম পাই যাব আৰু 5 বছৰলৈকে যদি ঘুনে ধৰে এখন ডাইৰেক্ট ৰিপ্লেসমেন্ট হ'ব তাত মানে এই নাই দাদা অকমান ৰং কৰি দিন কালাৰ কৰি দিন এনেকুৱা একো নহয় আৰু ইয়াৰ প্ৰাইস হৈছে 58,000 আৰু বিহুৰ বিশেষ অফাৰ লগাই মেলি কিমানত আহিব ইয়াত এটো 41,000 এখন সেমে হ'ব চাগে সেম প্ৰাইস অকমান দেখাই দিছো আৰু 6 চেয়াৰ হয় আৰু এইফালে অকমান দেখাই দিয়া এই কিখনৰ অকমান ডিজাইনটো ভাল লাগিছে লুকটো হেখনৰ প্ৰাইসটো কিমান হেতু আপোনাৰ যদি শেয়াৰ এনেকুৱা নিয়ে একেটা দামত পাব যদি হে শেয়াৰ কিটা লৈ যায় অলপ বেছি দাম হ'ব অকমান বেছি হ'ব মানে এটো নরমাল হেতু অলপ হাই আটাইতকৈ কম দামৰ সোফা যে মই আপোনালোকক দেখাবৰ কাৰণে খুজিছো অকমান হেনেকৈ কৈ ডাঙি টানি দিয়ক এখন আটাইতকৈ কম দামৰ মানে প্ৰিন্সি ফাৰ্নিচাৰ কালাৰটো ধুনিয়া লাগিছে ইয়াৰ প্ৰাইস কিমান ৰাখিছে আজি তাৰিখত নিলে এটো আপোনাৰ 18,000 ত পাই যাব এই সোফাজলে লক্ষ্য কৰক আপোনালোকে একদম আৰামদায়ক এল সোফা আৰু কালাৰটো বিশেষকৈ মোৰ পছন্দ হৈছে আৰু ইয়াৰ প্ৰাইসটো বেছি মানে 76,000 কিয় ইয়াৰ প্ৰাইসটো বেছি হয় এটো আপুনি ডিসকাউন্ট কৰি আপোনাৰ 54 মানত আহি যাব এটো কাৰণে দাম বেছি ইয়াত আপোনাৰ সব ইয়াত দুটা এক্সট্ৰা টুল পাই যাব ইয়াৰ সেন্টাৰ টেবুল পাই যাব সেন্টাৰ টেবুলটো আপোনাৰ ধুনিয়া হেৰি আছে আৰু ইয়াত যিখিনি আপোনাৰ মেটেৰিয়েল ইউজ হৈছে কাপোৰৰ কোৱালিটি ইয়াত যিটো ফৰ্ম ইউজ হৈছে এটো সব আপোনাৰ বহি না যাব যদি বহি যায় কিবা হয় আমি ইয়াৰ ৰিপ্লেস লৈ লম 5টা বছৰলৈকে এই সোফাটো অকমান ইউনিক দেখিছো আপোনালোকে চাওক এয়া এটা কাঠ ব্যৱহাৰ কৰিছে কি ব্যৱহাৰ কৰিছে নাজানো আমাৰ ককাই জানিব এইটো আপোনাৰ মেটেল ফাইবাৰ এটো আজিকালি খুব চলিছে আজিকালি কাঠ ভাল পোৱা নাযায় এটো কাৰণে মেটেল ফাইবাৰ এটো আপোনাৰ লাইফ টাইম আপোনাৰ এটো ঘুনে খাব নোৱাৰে লাইফ টাইম এটো গ্যাৰান্টি আছে আচ্ছা ইয়াৰ প্ৰাইস কিমান এটো আপোনাৰ 78,000 ৰখা আছে হয় আজি তাৰিখত নিলে এটো আপোনাৰ 55 মানত আহি যাব আৰু এটো হৈছে তেওঁলোকৰ ষ্ট'ৰ ৰুম ইয়াত কিমান কালেকচন ৰাখিছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকে চাওক এফালে বেড সমূহ ৰাখিছে ইয়াত আৰু এফালে সোফা সমূহ এফালে গডৰেজ সমূহ গডৰেজ আপোনালোকে চাওক অকমান আগলৈ দেখাই দিয়া গৈ প্ৰায় 30টাতকৈ অধিক গডৰেজ এনেধৰণে ষ্টকত ৰাখিছে আৰু ডাইনিংও দেখিছে আপোনালোকে সোফা আছে সকলোখিনি ইয়াত ষ্টকত এনেধৰণে তেওঁলোকে ৰাখিবৰ কাৰণে চেষ্টা কৰে মনোজ দা আপোনালোকে হোলসেল দিয়ে নে হয় আমি হোলসেল কৰো কোন ঠাইলৈ এতিয়ালৈকে গৈছে মাল আমাৰ মাল মৰাণ ৰাজগড় আপোনাৰ টেঙাখাত আপোনাৰ জকাই মানে এই ডিব্ৰুগড় অঞ্চলৰ আশে-পাশে যিমানখিনি আছে হয় প্ৰিন্সি ফাৰ্নিচাৰ স্বত্বাধিকাৰী আমাৰ অসুখ দা ধুনীয়াকৈ ভালে আছে একদম ভিডিওটো শেষত অকমান চিনাকিটো ভালকৈ কৰাই দিছো মোক তাকে আপোনালোকে বেছি ভিডিওত দেখি থাকে
একদম ধন্যবাদ প্ৰিন্সি ফাৰ্ণিচাৰৰ পৰা ধন্যবাদ যিকিনা ভাল লাগিছে আগৰ ভিডিঅ'টো ৰাইজে যথেষ্ট চালে আহিলে সামগ্ৰীসমূহ ল'লে ডিছকাউণ্ট পালে মোক ক'ৰবাত গ'লেও সুধিছে মানে ভাল ফাৰ্ণিচাৰখন দেখালা আৰু সঠিক দাম এটাত আমি বস্তুখিনি পাইছোঁ আমি যিমান পাৰোঁ মানে কমত দিবলৈ চেষ্টা কৰিছোঁ অশোক দা 800 টকাত ল'ব পাৰিব বুলি মই প্ৰথম পাই চিঞৰি আছোঁ আগৰ ভিডিঅ'টোতো কৈছোঁ কেনেধৰণে ল'ব পাৰিব অকণমান বুজাই কৈ দিয়ক আপুনি আপোনালোকে নিজৰ বেংক ডিটেইলছ আধাৰ কাৰ্ড পেন কাৰ্ড লগত লৈ আহিব আমাৰ ইয়াত কোম্পানী বাজাজ কোম্পানী লোৱা থাকে ফাইনেন্স HDFC লোৱা থাকে আপোনালোকক চাই দিব যদি সকলো ধৰণৰ চব ঠিক থাকে তেতিয়া আপোনালোকে একদম কমতকৈ কম ডাউন পে'মেণ্ট দি বস্তু ল'ব পাৰিব মানে একেবাৰে 800 টকাত একদম কম 800 টকা দি আপোনালোকে ল'ব পাৰিব হয় বাজাজ ফাইনেন্সে আপোনাক ন' কষ্ট EMI হয় আপোনাক কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে কিন্তু প্ৰচেছিং ফিজ এটা কোম্পানীয়ে লয় শেষত এটা কথা ক'ব থাকি গৈছিল তেওঁলোকৰ আৰু এটা শ্ব'ৰুম আছে ধেমাজি চিলাপথাৰ আমাৰ লখিমপুৰবাসী ৰাইজ বা ধেমাজিবাসী ৰাইজ তালৈ আহি আপোনালোকে ইয়াত যিখিনি অফাৰ আছে সেইখিনি অফাৰ তাতো উপলব্ধ হ'ব তাত গৈ আপোনালোকে ভিজিট কৰি চাওক মন পচন্দৰ ফাৰ্ণিচাৰসমূহ ল'বৰ কাৰণে চেষ্টা কৰক আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ